নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল মই প্ৰণৱে ইউটিউব চেনেল ই ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ মৰমৰ শিক্ষাৰ্থীসকল আজি মই লৈ আহিছোঁ তোমালোকৰ মাজলৈ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ 2024-25 বৰ্ষত অনুষ্ঠিত হোৱা ফাইনেল এক্সামৰ এডুকেশ্যন কুৱেশ্যন পেপাৰখনৰ 4 নম্বৰ বা 4 মাৰ্কছৰ কুৱেশ্যনৰ এনসাৰখিনিৰ মাজলৈ আগতে মই তোমালোকক 2 নম্বৰ আৰু 1 নম্বৰৰ কুৱেশ্যন এনসাৰখিনি সমাধান কৰি দিছোঁ তেতিয়ালৈ আহচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়ালে সাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ কুৱেশ্যন নম্বৰ 3A অসম মাধ্যমিক শিক্ষা আইনত উল্লেখ কৰা 4টা গুৰুত্বপূৰ্ণ প্ৰস্তাৱৰ বিষয়ে লিখা উত্তৰটো হ'ব অসম মাধ্যমিক শিক্ষা আইন 1961 চনত উল্লেখ কৰা 4টা গুৰুত্বপূৰ্ণ পৰামৰ্শ তলত দিয়া ধৰণৰ পইণ্ট নম্বৰ 1 এই আইন সমগ্ৰ অসমতে বলবৎ হ'ব পইণ্ট নম্বৰ 2 অসম চৰকাৰৰ দ্বাৰা স্বীকৃত সকলোবোৰ মাধ্যমিক স্কুলক বিশ্ববিদ্যালয় অথবা আন কোনো বৰ্ডে নিয়ন্ত্ৰণ কৰিব নোৱাৰিব পইণ্ট নম্বৰ 3 চৰকাৰে বিশেষ জাননীৰ জৰিয়তে মাধ্যমিক শিক্ষাৰ নিয়ন্ত্ৰণ পৰিচালনা আৰু উন্নতিকৰণৰ অৰ্থে মাধ্যমিক শিক্ষা বোৰ্ড নামেৰে এখন বোৰ্ড স্থাপন কৰিব প্ৰস্তাৱ নম্বৰ 4 এই বোৰ্ডৰ সচিবগৰাকী চৰকাৰে নিয়োগ কৰিব আৰু তেওঁ সমিতিখনৰ সদস্য হ'ব কুৱেশ্যন নম্বৰ বি অসম মাধ্যমিক শিক্ষা বোৰ্ডৰ 4টা গুৰুত্বপূৰ্ণ কাৰ্যাৱলী উল্লেখ কৰা উত্তৰটো হ'ব এনে ধৰণৰ পইণ্ট নম্বৰ 1 বোৰ্ডে মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষাৰ বাবে পাঠ্যক্ৰম প্ৰস্তুত কৰিব পইণ্ট নম্বৰ 2 সেই পাঠ্যক্ৰমৰ আধাৰত পৰীক্ষাসমূহ পৰিচালনা কৰিব পইণ্ট নম্বৰ 3 নিয়ম অনুসৰি যি শিক্ষাৰ্থীয়ে পাঠ্যক্ৰম শেষ কৰিছে তেওঁক পৰীক্ষা দিবলৈ অনুমতি দান কৰিব আৰু নিয়ম ভংগ কৰিলে বিধান অনুযায়ী দোষীক শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা কৰিব 4 নম্বৰ কাৰ্যাৱলীটো হৈছে পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব 5 নম্বৰ কাৰ্যাৱলী এই বোৰ্ডখনে কৃতকাৰ্য হোৱা শিক্ষাৰ্থীক প্ৰমাণপত্ৰ বা চাৰ্টিফিকেট প্ৰদান কৰিব কুৱেশ্যন নম্বৰ চি অসম মাধ্যমিক শিক্ষাৰ 4টা মূল সমস্যা আলোচনা কৰা 4টা মূল সমস্যা হৈছে পইণ্ট নম্বৰ 1 আমাৰ ৰাজ্যৰ মাধ্যমিক বিদ্যালয়সমূহ সমানে বিতৰণ হোৱা নাই অৰ্থাৎ কিছুমান এলেকাত প্ৰয়োজনৰ তুলনাত স্কুলৰ সংখ্যা বাঢ়িছে যদিও আন কিছুমান এলেকাত প্ৰয়োজনীয় বিদ্যালয়ৰ অভাৱ পইণ্ট নম্বৰ 2 অসমৰ মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্ৰম দোষমুক্ত নহয় এই পাঠ্যক্ৰম একমুখী হোৱা বাবে আৰু কাৰ্যকৰী বিষয়ৰ অভাৱত শিক্ষাৰ্থীৰ জীৱনৰ লগত সম্পৰ্কবিহীন বা সম্পৰ্ক নথকা ইয়াৰ উপৰিও এই পাঠ্যক্ৰমত বুৰঞ্জী ভূগোল আদিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ক অৱহেলা কৰা হৈছে বৰ্তমান এই বিষয়সমূহ বাধ্যতামূলক কৰি তুলিবৰ বাবে জনমতো গঢ়ি উঠিছে সমস্যা নম্বৰ 3 মাধ্যমিক পৰ্যায়ৰ পাঠ্যপুথি প্ৰস্তুত কৰা আৰু প্ৰকাশৰ দায়িত্ব মাধ্যমিক শিক্ষা পৰিষদে গ্ৰহণ কৰে যদিও এই গুৰু দায়িত্ব পালনত সদায় অনেক বিসংগতিয়ে দেখা দিছে শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ লগে লগে পাঠ্যপুথি যোগান কৰিব নোৱাৰা অৱস্থাই সদায় এক সমস্যাৰ সৃষ্টি কৰে সমস্যা নম্বৰ 4 অসমৰ বহুতো মাধ্যমিক বিদ্যালয়ৰ বৈষয়িক দিশৰ দুৰৱস্থাই এই শিক্ষাৰ গুণগত মান নিম্নগামী কৰি তুলিছে দুই এখন চৰকাৰী আৰু বেচৰকাৰী স্কুলৰ বাহিৰে অধিকাংশ বিদ্যালয়ৰ বৈষয়িক অৱস্থাই প্ৰয়োজনীয় শিক্ষাৰ পৰিৱেশ গঢ়ি তোলাত ব্যৰ্থ হৈছে কুৱেশ্যন নম্বৰ ডি অগতানুগতিক শিক্ষাৰ 4টা উদ্দেশ্য উল্লেখ কৰা অগতানুগতিক শিক্ষাৰ 4টা উদ্দেশ্য তলত দিয়া ধৰণৰ পইণ্ট নম্বৰ 1 স্কুললৈ নোযোৱাকৈ থকা ল'ৰা ছোৱালীক শিক্ষাৰ সুবিধা প্ৰদান কৰি শিক্ষাক সাৰ্বজনীন ৰূপ আগবঢ়োৱা উদ্দেশ্য নম্বৰ 2 সমগ্ৰ দেশৰ আঞ্চলিক ৰাজ্যিক আৰু জাতীয় সামাজিক ৰাজনৈতিক আৰু অৰ্থনৈতিক সমস্যাসমূহৰ বিষয়ে সচেতন কৰি সেইবোৰৰ সমাধান বিচাৰিবলৈ ৰাইজক আগ্ৰহী কৰা পইণ্ট নম্বৰ 3 স্থানীয় আৰু প্ৰয়োজনবোধে বাহিৰৰ সম্পদৰাজি ব্যৱহাৰ কৰি বিভিন্ন বৃত্তিত নিয়োজিত ব্যক্তিসকলক নিজ নিজ বৃত্তি সম্পৰ্কে জ্ঞান আৰু অভিজ্ঞতা বৃদ্ধিত সহায় কৰা পইণ্ট নম্বৰ 4 জাতীয় আদৰ্শসমূহৰ প্ৰতি এক সুস্থ মনোভাৱ গঢ় দিবৰ বাবে বাঞ্ছিত ব্যক্তিগত আৰু সামাজিক অভ্যাস গঠনত সহায় কৰা কুৱেশ্যন নম্বৰ ই পত্ৰ বা ডাকযোগে শিক্ষাৰ 4টা সুবিধা উল্লেখ কৰা পত্ৰ আৰু ডাকযোগে শিক্ষাৰ 4টা সুবিধা হ'ল পইণ্ট নম্বৰ 1
এই শিক্ষাৰ মাধ্যমেৰে একেবাৰে ভিতৰুৱা অঞ্চলত বাস কৰা লোক, পাহাৰীয়া অঞ্চলত বাস কৰা লোক, গ্ৰামাঞ্চলত বাস কৰা লোকৰ উপৰিও নিয়মীয়া শিক্ষানুষ্ঠানত নাম ভৰ্তি কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীসকল, আগতীয়াভাৱে বাদ পৰাসকল আৰু বয়সীয়াল লোকসকলে পঢ়াৰ সুযোগ লাভ কৰিব পাৰে। পইণ্ট নম্বৰ 2, এই শিক্ষাৰ ব্যৱস্থাৰ খৰচ কম হোৱা বাবে ব্যক্তিসকল ইয়াৰ প্ৰতি আগ্ৰহী হৈ পৰা দেখা যায়। নিয়মীয়া শিক্ষাত যিমানখিনি খৰচ হয় তাতকৈ 3/4 এভাগ এই শিক্ষা ব্যৱস্থাত খৰচ হয়। পইণ্ট নম্বৰ 3, এই শিক্ষা ব্যৱস্থাত নাম ভৰ্তিকৰণৰ সময়ত নিৰ্দিষ্ট যোগ্যতাৰ প্ৰয়োজন নহয়। কোনো ধৰণৰ নিয়মীয়া শিক্ষাৰ অৰ্হতা নাথাকিলেও উচ্চ খাপৰ শিক্ষাত ব্যক্তিসকলে নাম ভৰ্তি কৰিব পাৰে। সুবিধা নম্বৰ 4, এই শিক্ষা ব্যৱস্থাত যিকোনো পাঠ্যক্ৰমত সময়ৰ ক্ষেত্ৰত যথেষ্ট শিথিলতা থকা দেখা যায়। এবছৰীয়া পাঠ্যক্ৰম শেষ কৰিবৰ বাবে 4 বছৰলৈকে সময় পায়। কুৱেশ্যন নম্বৰ F, দূৰশিক্ষাৰ 4টা তাৎপৰ্যপূৰ্ণ দিশ উল্লেখ কৰা। দূৰশিক্ষাৰ 4টা তাৎপৰ্যপূৰ্ণ দিশ এনেধৰণৰ। পইণ্ট নম্বৰ 1, ইয়াৰ শিকাৰুসকল সমগ্ৰ শিক্ষণ প্ৰক্ৰিয়াৰ সময়ছোৱাত শিক্ষকৰ পৰা দেখাত স্থায়ীভাৱে পৃথক হৈ থাকে। পইণ্ট নম্বৰ 2, ইয়াৰ শিকাৰুসকল সমগ্ৰ শিক্ষণ প্ৰক্ৰিয়াত সময়ছোৱাত শিক্ষণ দলৰ পৰা দেখাত স্থায়ীভাৱে পৃথক হৈ থাকে। পইণ্ট নম্বৰ 3, ই শিক্ষাদান আৰু আহৰণ প্ৰক্ৰিয়াক অনুষ্ঠান ভিত্তিক কৰি তোলে। পইণ্ট নম্বৰ 3, ই শিক্ষাৰ্থী আৰু শিক্ষকৰ মাজৰ যোগাযোগ দ্বৈত পথ সম্ভৱ কৰি তোলে। কুৱেশ্যন নম্বৰ G, বিদ্যালয়ত শাৰীৰিক শিক্ষা কেনেদৰে প্ৰদান কৰিব পাৰি আলোচনা কৰা। উত্তৰটো হ'ব এনেধৰণৰ। চিন্তাবিদসকলে কয় যে বিদ্যালয়ৰ 10 বছৰীয়া শিক্ষা গ্ৰহণৰ কালত শাৰীৰিক শিক্ষা অন্তৰ্ভুক্ত কৰিব লাগে। ছাত্ৰ ছাত্ৰীৰ শৰীৰ, মন, আত্মাৰ বিকাশৰ বাবে খেলা ধূলাৰ মাধ্যমেৰে শাৰীৰিক শিক্ষা পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ উপৰিও তেওঁলোকৰ মাজত থকা ক্ষমতা আৰু পাৰদৰ্শিতাৰ পৰীক্ষণ কৰিব লাগে। উচ্চ প্ৰাথমিক স্তৰত ব্যায়াম, শৰীৰ চৰ্চা, ড্ৰিল, যোগ, স্কাউট গাইড আদি অন্তৰ্ভুক্ত কৰিব লাগে। উচ্চ মাধ্যমিক পৰ্যায়ত ব্যায়াম, শৰীৰ চৰ্চা, যোগ, ধ্যান, সাঁতোৰ আদি শাৰীৰিক শিক্ষা পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে। উচ্চ প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ত দলীয় খেল ধেমালি, কেম্প, প্ৰতিযোগিতা আদি অন্তৰ্ভুক্ত কৰিব লাগে। NCC, স্কাউট গাইড, সমাজসেৱা আদি শাৰীৰিক শিক্ষাত অন্তৰ্ভুক্ত কৰিব লাগে। কুৱেশ্যন নম্বৰ H, মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব আলোচনা কৰা। মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি। পইণ্ট নম্বৰ 1, ব্যক্তিৰ ব্যক্তিত্ব বিকাশত সহায় কৰে এই মূল্যবোধ শিক্ষাই। পইণ্ট নম্বৰ 2, ছাত্ৰ ছাত্ৰীৰ চৰিত্ৰ গঠন আৰু নৈতিক বিকাশৰ দিশত এই শিক্ষাই সহায় কৰে। পইণ্ট নম্বৰ 3, শিশুক পৰিৱেশৰ লগত খাপ খোৱাত মূল্যবোধ শিক্ষাই সহায় কৰে। পইণ্ট নম্বৰ 4, সামাজিক দক্ষতা বৃদ্ধিত মূল্যবোধ শিক্ষা প্ৰয়োজনীয় বা অধিক সহায়কাৰী। কুৱেশ্যন নম্বৰ I, অন্তদৰ্শন শিক্ষণৰ 4টা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য উল্লেখ কৰা। অন্তদৰ্শন শিক্ষণৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য 4টা হ'ল। পইণ্ট নম্বৰ 1, শিক্ষণ হঠাৎ সংঘটিত হয়। বৈশিষ্ট্য নম্বৰ 2, ই অংশতকৈ সামগ্ৰিক বা সামগ্ৰিকতাৰ ওপৰত গুৰুত্ব দিয়ে। পইণ্ট নম্বৰ 3, যেতিয়া অংশবোৰৰ মাজত পাৰস্পৰিক সম্পৰ্ক জনা যায় সামগ্ৰিকভাৱে বা সামগ্ৰিক ভাৱ মনত উদয় হয়। বৈশিষ্ট্য নম্বৰ 4, ই প্ৰচেষ্টা আৰু ভুল শিক্ষণৰ অন্ধযান্ত্ৰিক প্ৰক্ৰিয়া পৰিহাৰ কৰে। কুৱেশ্যন নম্বৰ J, শিক্ষণৰ ফলাফল বা পৰিণামৰ নীতিৰ শৈক্ষিক তাৎপৰ্য আলোচনা কৰা। উত্তৰটো এনেধৰণৰ। ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ ফলাফলত এই নীতিয়ে বিশেষ ভূমিকা লয়। পুৰস্কাৰ আৰু স্বীকৃতি বা প্ৰশংসাই শিক্ষণৰ বাবে শিক্ষাৰ্থীক উৎসাহিত কৰে। সেইবাবে প্ৰাপ্ত পুৰস্কাৰ বা স্বীকৃতি ভাল কাৰ্যৰ বাবে দিব লাগে যাতে শিক্ষাৰ্থীয়ে আগবাঢ়ি যাবলৈ উৎসাহ পায়। শাস্তি যথাসম্ভৱ পাৰি ত্যাগ কৰিব লাগে কাৰণ শাস্তিয়ে ঋণাত্মক ফলৰ সৃষ্টি কৰে আৰু ই অনুৎসাহিত কাৰণ হয়। যা হওক কেতিয়াবা শিক্ষাৰ্থীৰ অবাঞ্ছিত আচৰণ বা কাৰ্যৰ ক্ষেত্ৰত শাস্তি প্ৰযোজ্য হ'ব পাৰে। সেইবাবে শিক্ষকে শিক্ষণৰ প্ৰচেষ্টাত শাস্তি আৰু পুৰস্কাৰৰ কৌশল অৱলম্বন কৰে। শিক্ষাৰ্থীয়ে সেইবোৰৰ বিষয় বা আলোচনা পছন্দ কৰে যিবোৰে তেওঁলোকৰ আনন্দ দিয়ে আৰু আগ্ৰহী কৰি তোলে। সেইবাবে শিক্ষকে এনেবোৰ বিষয়ৰ প্ৰতি মনোযোগ দিব লাগে যিবোৰে শিক্ষাৰ্থীক আনন্দ দিয়ে আৰু আগ্ৰহৰ সৃষ্টি কৰে। কুৱেশ্যন নম্বৰ K, বিস্মৃতিৰ 4টা শাৰীৰিক কাৰণ উল্লেখ কৰা।
পইণ্ট নম্বৰ 1 বৃদ্ধাৱস্থা বয়স্ক লোকৰ ক্ষেত্ৰত পাহৰণি বেছিকৈ পৰিলক্ষিত হয় বয়স বঢ়াৰ লগে লগে বা বয়স বঢ়াৰ ফলত মানুহৰ শাৰীৰিক মানসিক কাৰ্যক্ষমতা কমি আহে শৰীৰৰ অংগ প্ৰত্যংগ ঘাইকৈ মগজুৰ ক্ৰিয়া শক্তি হ্ৰাস পোৱাৰ বাবে স্মৰণ শক্তি কমিবলৈ লয় সেয়েহে বৃদ্ধাৱস্থা পাহৰণিৰ এক ঘাই শাৰীৰিক কাৰণ বুলি ক'ব পাৰি পইণ্ট নম্বৰ 2 মগজুত আঘাত মগজুত যদি আমাৰ বিভিন্ন দুৰ্ঘটনাৰ কাৰণত আঘাতপ্ৰাপ্ত হয় তেতিয়াও আমাৰ সাধাৰণতে পাহৰণি দেখিবলৈ পোৱা যায় পইণ্ট নম্বৰ 3 শাৰীৰিক ক্লান্তি বা ভাগৰ শাৰীৰিক ক্লান্তি পাহৰণিৰ আন এটা কাৰণ দীৰ্ঘ সময় জুৰি জিৰণি নোলোৱাকৈ পৰিশ্ৰম কৰিলে দেহৰ স্নায়ুতন্ত্ৰ ঘাইকৈ মগজু অৱসাদগ্ৰস্ত হৈ পৰে ফলস্বৰূপে পাহৰণিৰ সৃষ্টি হয় পাহৰণিৰ আন এটা অন্যতম কাৰণ হৈছে ৰাগিয়াল দ্ৰব্য সেৱনৰ ফলতো পাহৰণি হয় নিয়মিতভাৱে যদি মদ ভাং ধপাত হিৰ'ইন আদিৰ দৰে ৰাগিয়াল দ্ৰব্য ব্যৱহাৰ কৰা হয় তেতিয়া ব্যক্তিজনে মাতাল হৈ পাহৰণিৰ কবলত পৰে কুৱেশ্যন নম্বৰ এল মনোযোগ আৰু আগ্ৰহ একেটা মুদ্ৰাৰে দুটা পিঠি দৰে আলোচনা কৰা উত্তৰটো হ'ব মনোবিদ জে.এম. ৰছে আগ্ৰহ আৰু মনোযোগক এটা মুদ্ৰাৰ দুটা পিঠি বুলি মন্তব্য কৰিছিল মনোযোগৰ অৰ্থ হ'ল পৰিৱেশৰ কোনো বিষয় বা বস্তুৰ ওপৰত মনৰ সচেতনতা আৰোপ কৰা আগ্ৰহ মনোযোগৰ এটা প্ৰধান চৰ্ত বা আভ্যন্তৰীণ কাৰণ এই দুইবিধ কাৰ্যৰে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আছে মনোযোগ আৰু আগ্ৰহৰ মাজত ওতঃপ্ৰোত সম্বন্ধ আছে ইয়াৰ পৰাই প্ৰকৃতাৰ্থত আগ্ৰহক মনোযোগৰ পূৰ্বচৰ্ত বুলি ব্যাখ্যা কৰিব পাৰি আগ্ৰহ নাথাকিলে কোনো বিষয়ত মনোযোগ দিয়াটো সম্ভৱ নহয় আগ্ৰহ স্বাভাৱিক হ'লে মনোযোগৰ কাম সহজ হয় মনোযোগৰ এনে সম্বন্ধৰ কথা উপলব্ধি কৰিয়েই মেকডুগলে কৈছে যে আগ্ৰহ হ'ল সুপ্ত মনোযোগ আৰু মনোযোগ হ'ল আগ্ৰহৰ সক্ৰিয় ৰূপ আমি কিতাপ এখন পঢ়াৰ আগ্ৰহ প্ৰকাশ কৰাৰ মুহূৰ্ততে কিতাপখনৰ প্ৰতি মনোযোগ দিয়া বুজায় আৰু সম্পূৰ্ণ মনোযোগেৰে কিতাপখন পঢ়াৰ অৰ্থ হ'ল আমাৰ কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহ সক্ৰিয় ৰূপ দিয়া গতিকে মনোযোগ আৰু আগ্ৰহ ইটোৰ পৰা সিটো বিচ্ছিন্ন কৰিব পৰা নাযায় শিক্ষা ক্ষেত্ৰত মনোযোগ আৰু আগ্ৰহ এক বিশেষ ভূমিকা আছে কাৰণ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱনৰ কৃতকাৰ্যতা ঘাইকৈ মনোযোগ আৰু আগ্ৰহৰ ওপৰতে নিৰ্ভৰশীল সেয়েহে মনোযোগ আৰু আগ্ৰহ একেটা মুদ্ৰাৰে দুটা পিঠি বুলি কোৱা হয় কুৱেশ্যন নম্বৰ এম মানসিকভাৱে সুস্থ এজন ব্যক্তিৰ চাৰিটা বৈশিষ্ট্য আলোচনা কৰা উত্তৰটো হ'ব মানসিকভাৱে সুস্থ এজন ব্যক্তিৰ চাৰিটা বৈশিষ্ট্য হ'ল পইণ্ট নম্বৰ 1 এওঁলোক শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী পইণ্ট নম্বৰ 2 এওঁলোক মানসিকভাৱে স্থিৰ মানসিকভাৱে ব্যক্তিসকল শাৰীৰিকভাৱে সবল প্ৰকৃতিৰ পইণ্ট নম্বৰ 4 এওঁলোক বিশেষ কোনো সমাযোজনৰ সমস্যা নাই পইণ্ট নম্বৰ 5 এওঁলোক মানসিক ৰোগৰ পৰা মুক্ত পইণ্ট নম্বৰ 6 এওঁলোক অতি শক্তিশালী প্ৰণোদনমূলক শক্তিৰ অধিকাৰী কুৱেশ্যন নম্বৰ 9 শিক্ষা আৰু মনোবিজ্ঞানৰ ক্ষেত্ৰত পৰিসংখ্যা বিজ্ঞানৰ প্ৰয়োজনীয়তা সম্বন্ধে আলোচনা কৰা পইণ্ট নম্বৰ 1 ছাত্ৰ ছাত্ৰীৰ অগ্ৰগতিৰ বুজ ল'বলৈ বিভিন্ন শৈক্ষিক আৰু মানসিক অভিক্ষা গঠন কৰাত পৰিসংখ্যা বিজ্ঞানে সহায় কৰে পইণ্ট নম্বৰ 2 বিভিন্ন শৈক্ষিক আৰু মনোবৈজ্ঞানিক অভিক্ষাসমূহৰ প্ৰাপ্ত ফলাফলক অৰ্থপূৰ্ণভাৱে শৃংখলিতভাৱে উপস্থাপন কৰি তাৎপৰ্যপূৰ্ণ কৰি তোলাত পৰিসংখ্যা বিজ্ঞানে সহায় কৰে পইণ্ট নম্বৰ 3 পৰিসংখ্যা বিজ্ঞানে ছাত্ৰ ছাত্ৰীৰ অগ্ৰগতিৰ তুলনামূলকভাৱে অধ্যয়নত বিশেষভাৱে সহায় কৰে পইণ্ট নম্বৰ 4 শিক্ষাৰ বিভিন্ন ক্ষেত্ৰত প্ৰয়োজন অনুসৰি ছাত্ৰ ছাত্ৰীসকলক নিৰ্বাচন কৰা বা শ্ৰেণীভুক্ত কৰা কাৰ্যত শিক্ষকক পৰিসংখ্যা বিজ্ঞানে সহায় কৰে মৰমৰ শিক্ষাৰ্থীসকল আশা কৰোঁ এই ভিডিঅ'টোৱে তোমালোকক অকণমান হ'লেও উপকৃত কৰিব পাৰিছে যদি হয় উপকৃত কৰিব পাৰিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা কি বিষয়ৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰাটো বিচাৰা সেই বিষয়ে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ ইমানতে এৰিছোঁ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ